মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি দ্বিতীয় শ্ৰেণীৰ 2023 চনৰ গুণোৎসৱ প্ৰথম পৰ্যায়ৰ তৃতীয় দিনৰ প্ৰশ্নখন আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টি শেষলৈকে চাবা বুলি আশা ৰাখিলো। বলা তেন্তে ভিডিঅ'টি এতিয়া আৰম্ভ কৰো। प्रथमे আছে ইয়াত ল্যাঙ্গুৱেজ 1 বা ভাষা 1 যেটো আমি অঙ্কুৰণ বুলি কওঁ। তাৰ প্ৰশ্ন উত্তৰখিনি চাম এতিয়া চোৱা। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। কুৱেশ্যন নম্বৰ 1 আছে তলত দিয়া কোনখন বাছ গাড়ীৰ ছবি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বাছ গাড়ী হয়। কুৱেশ্যন নম্বৰ 2 তলত দিয়া কোনখন ভাটৌ চৰাইৰ ছবি? তো ইয়াত তোমালোকে ভাটৌ চৰাই নিশ্চয় দেখা পাইছে। ইয়াত বি নম্বৰ অপচনত আছে, এ নম্বৰত আছে মৰা চৰাই, বি নম্বৰত আছে ভাটৌ চৰাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভাটৌ চৰাই। কুৱেশ্যন নম্বৰ 3 তলৰ খালী ঠাইত কোনটো আখৰ বহুৱালে শব্দটো সম্পূৰ্ণ হ'ব? ইয়াত তোমালোকে এখন ছবি দেখিবলৈ পাইছানে? এটো হ'ল ডালিমৰ ছবি। তো ইয়াত ডালিম লিখিবলৈ হলে আমি কি লিখিব লাগিব? দতাকাৰ দা লথলি ম ডালিম। তো ইয়াৰ ম আখৰটো ক'ত আছে? অপচন নম্বৰ এ। তাৰ পিছত আছে 4 নম্বৰ তলৰ খালী ঠাইত কোনটো আখৰ বহুৱালে শব্দটো সম্পূৰ্ণ হ'ব? ইয়াৰ ছবিটো এটা হৰিণাৰ ছবি হয়, হৰিণা। তো ইয়াত প্ৰথমে আছে কি? প্ৰথমে খালী ঠাই, তাৰ পিছত ৰথ হস্যিকাৰ ৰি মধ্যনা নতকাৰ না। আগত কি বহিব? হ। আৰু হটো ক'ত আছে? অপচন বিত আছে। তো ইয়াৰ বি নম্বৰ অপচনটো শুদ্ধ। 5 নম্বৰত আছে তলত উলট পালটকৈ থকা আখৰ কেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? ইয়াত কেইটামান আখৰ দি আছে ক, ধ, হস্যইকাৰ, অন্তস্ত্য, বথ, হুচুকাৰ। তো এইখিনি দি এটা অৰ্থপূৰ্ণ শব্দ বনাব লাগে। এ নম্বৰ অপচনত আছে বুধিয়ক, বি নম্বৰত আছে বুধিকয়। বুধিকয় বুলি কোনো শব্দ নহয়, অৰ্থপূৰ্ণ শব্দ নহয়। তো ইয়াৰ অপচন এটো শুদ্ধ বুধিয়ক। 6 নম্বৰ তলত উলট পালটকৈ থকা আখৰ কেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? ইয়াত আখৰ কেইটা আছে প্ৰথমে দন্তীয়া ত, তাৰপিছত আছে পতাকাৰ পা, ৰতাকাৰ ৰা, এ। তো এই আখৰ কেইটাৰে বনাব পৰা অৰ্থপূৰ্ণ শব্দটো হ'ল এৰাপাত। অপচন নম্বৰ এটো শুদ্ধ। 7 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো শব্দত ক যোগ ক লগ লাগি হোৱা যুক্তাক্ষৰটো আছে? ইয়াত এ নম্বৰ অপচনত আছে মক্কা ম, কয়কাক ক, তাত আকাৰ। কয়কাক কটো ক যোগ ক আখৰ লগ লাগি হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মক্কা। আৰু অপচন বিত আছে এইটো ম যোগ ম, মইমাম ম, তাত হুচুকাৰ জম্মু। তো এইটো নহয়। তো ক যোগ ক যুক্তাক্ষৰটো আছে অপচন নম্বৰ এ। 8 নম্বৰ প্ৰশ্ন কৰ্ম শব্দটোত থকা যুক্তাক্ষৰটো কি কি আখৰ লগ লাগি হৈছে? ইয়াত কৰ্ম শব্দটোত ক ম ওপৰ ৰেপ কৰ্ম। তো এই যুক্তাক্ষৰটো অপচন নম্বৰ বি টো শুদ্ধ ৰ যোগ ম যোগ হৈছে। প্ৰশ্ন নম্বৰ 9 আম শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ কোনটো? চৰয়া ম আম। ইয়াৰ শেষৰ আখৰটো হ'ল ম আৰু ইয়াত বি নম্বৰ অপচনত আছে কাম, কতাকাৰ কা ম কাম। ইয়াতো শেষৰ আখৰ ম আৰু আমৰ শেষৰ আখৰ ম। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি। 10 নম্বৰ প্ৰশ্ন কাউৰী শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ কোনটো? ইয়াত কাউৰীৰ বানানটো চোৱা কতাকাৰ কা হসৌ ৰদ দীৰ্ঘকাৰে ৰি। ইয়াৰ শেষৰ আখৰটো হ'ল ৰদ দীৰ্ঘকাৰে ৰি। আৰু অপচন নম্বৰ এত আছে বোৱাৰী। বোৱাৰী শব্দটোৰ শেষৰ আখৰটো হ'ল ৰদ দীৰ্ঘকাৰে ৰি। আৰু বি নম্বৰত আছে ছাগলী। এইটো ল দীৰ্ঘকাৰ কাউৰীৰ লগত মিলা নাই, ৰ দীৰ্ঘকাৰটো মিলা নাই। তো ইয়াৰ অপচন এটো শুদ্ধ কাউৰী বোৱাৰী দুইটা শব্দৰ শেষৰ আখৰটো হ'ল ৰ
ৰদ দীঘইকাৰ এতিয়া ল্যাঙ্গুয়েজ 2 প্ৰশ্নখিনি চাম আমি ল্যাঙ্গুয়েজ 2 বা ইংৰাজী Put a tick mark on the correct answer on the question given below. তলৰ শুদ্ধবোৰত tick mark দিব দিছে। Question number 11. Which one of the following is the picture of a chair? তলৰ কোনটো চেয়াৰৰ ছবি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি। অপচন নম্বৰ বি টো হ'ল চেয়াৰৰ ছবি। Question number 12. Which one of the following is the picture of a papaya? তলৰ কোনটো পাপায়া পাপায়া মানে হল অমিতা কোনটো অমিতাৰ ছবি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ Question number 13 Which one of the following letters is missing in the given box তলৰ বাকচ বিলাকত কোনটো লেটাৰ মিসিং হৈ আছে মানে নাইকিয়া হৈ আছে সেইটো লিখিব লাগে তো ইয়াত প্ৰথমে কি আছে ই এফ জি ইয়াত হ'ব জি এইচ আই তো জি টু কোনটো অপচনত আছে অপচন নম্বৰ বি শুদ্ধ Question number 14 Which one of the following letters is missing in the box given box তো ইয়াত প্ৰথমে আছে কি পি কিউ আৰ এস তাৰ পিছত হ'ব ইয়াত টি তো টি টু ক'ত আছে অপচন বি ত অপচন বি টু শুদ্ধ Question number 15 Which one of the following objects name begins with the letter K? কৈছে তলৰ কোনটোৰ নামটো কে লেটাৰটোৰে আৰম্ভ হৈছে প্ৰথমে আছে কি কাইট কাইট মানে চিলা চিলাটো ইংৰাজীত কাইট বুলি কোৱা হয় কে আই টি ই কাইট তো কাইটটো কি হৈছে কে আখৰে আৰম্ভ হৈছে আৰু তাৰ পিছত আছে এয়াৰপ্লেন বি নম্বৰত আছে এয়াৰপ্লেন এয়াৰপ্লেন টু এ লেটাৰে ষ্টাৰ্ট হৈছে তো ইয়াৰ শুদ্ধ অপচনটো হ'ব এ Question number 16 Which one of the following animals name ends with the letter N কৈছে তলৰ কোনটো জন্তুৰ নাম এন লেটাৰটোৰে শেষ হৈছে প্ৰথম পিকচাৰত আছে কি লায়ন এল এল আই ও এন লায়ন আৰু এইটো আছে কাউ সি ও ডব্লিউ তো ইয়াত কাউটো ডব্লিউ ৰে শেষ হৈছে আৰু লায়নটো এন লেটাৰে শেষ হৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লায়ন তাৰপিছত আছে Question number 17 Which one of the following letters is the correct one to complete the word given below কৈছে তলৰ কোনটো লেটাৰ দিলে তলৰ শব্দটো সম্পূৰ্ণ হ'ব ইয়াত আছে অলৰেডি কি চোৱা জি আৰ এ ইয়াত খালি ঠাইত হ'ব পি পি ই এছ গ্ৰেপছ গ্ৰেপছ মানে আঙুৰ তো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি Question number 18 Which one of the following letters is the correct one to complete the word given below তলৰ শব্দটো সম্পূৰ্ণ কৰিবলৈ কোনটো লেটাৰ বহুৱাব লাগে বুলি আমাক কৈছে ইয়াত টিক দিব দিছে তো ইয়াত এটা আমি পিকচাৰ দেখা পাইছো এটো হল এটা বটলৰ পিকচাৰ হয় তো বি ও ডাবল টি এল ই বটল তো ও লেটাৰটো কোনটো অপচনত আছে অপচন এ Number 19 Which one of the following is the meaningful word that can be formed with the letters B H R S U তো কৈছে B H R S U দি পেলাই এটা অৰ্থপূৰ্ণ শব্দ বনাব লাগে তো ইয়াৰ অপচন এটো শুদ্ধ B R U S H ব্রাশ ঠিক আছে Question number 20 Which one of the following is the meaningful word that can be formed with the letter S C C E O K P S C C E O K P এইখিনি দি পেলাই এটা অৰ্থপূৰ্ণ শব্দ বনাব দিছে তো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি পিকক পি ই এ সি ও সি কে পিকক পিকক মানে হল মৰা চৰাই তাৰ পিছত আছে এতিয়া ম্যাথমেটিক্স বা গণিত গণিতৰ প্ৰশ্নখিনি চাম আমি এতিয়া প্ৰশ্ন নম্বৰ 21 লুডু গুটি এটাৰ পিঠি কেইখন
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লুডু গুটি এটাৰ পিঠি হ'ল 6খন অপশ্যন নম্বৰ এ। প্ৰশ্ন নম্বৰ 22 খালী থকা ঠাইত কোনটো ছবি হ'ব? প্ৰথমে ইয়াত ছবিটোত কি আছে প্ৰথমে আম তাৰপিছত আপেল আকৌ আম আপেল তাৰপিছত ইয়াত কি হ'ব আকৌ আম তাৰপিছত ইয়াত আপেল তাৰমানে অপশ্যন বি টো শুদ্ধ। 23 নম্বৰ প্ৰশ্ন ইয়াত এইটো কি 3 × 5 = 35 আৰু 36 37 38 এইখিনি লিখা আছে আখৰেৰে। তো ইয়াৰ 35টো বানান কোনটো হ'ব? অপশ্যন নম্বৰ বি 35 শুদ্ধ। প্ৰশ্ন নম্বৰ 24 খালী বাকচত কি আছে খালী থকা ঘৰটোত কি সংখ্যা হ'ব? প্ৰথমে কি আছে ইয়াত 21 তাৰপিছত আছে 31 41 এনেকৈ 10কৈ বাঢ়ি গৈছে। ইয়াত তেনে কি হ'ব 51 অপশ্যন নম্বৰ এ টো শুদ্ধ। তাৰপিছত 25 নম্বৰ প্ৰশ্নত আছে চোৱা ইয়াত তোমালোকে এখন 20 টকীয়া নোট দেখা পাইছা আকৌ ইয়াত বিয়োগ দিছে তাৰপিছত আকৌ 10 টকীয়া এটা নোট দিছে। 20 টকীয়া নোটৰ পৰা 10 টকীয়া নোট মানে 20ৰ পৰা 10 বিয়োগ কৰিলে কিমান পাম আমি 10 অপশ্যন নম্বৰ বি টো শুদ্ধ। প্ৰশ্ন নম্বৰ 26 ইয়াত খাদ্য 4 74 তাৰপিছত খাদ্য 5 75 আৰু ইয়াত হ'ব ইয়াত আছে খাদ্য 6 তাৰমানে ইয়াত খাত আৰু 6 খাদ্য 6 76 তো ইয়াৰ অপশ্যন এ টো শুদ্ধ। প্ৰশ্ন নম্বৰ 27 ছবিত থকা কোনটো বস্তু বাগৰি যায়? এটা ছবিত আছে বল আৰু এটা ছবিত আছে জ্যামিতি বক্স। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বল বলটো বাগৰি যাব। তাৰপিছত আছে প্ৰশ্ন নম্বৰ 28 এজোপা গোলাপ ফুলৰ গছত 22 জোপা আৰু আন এজোপাত 16পা ফুল ফুলি আছিল। 2 জোপা গছত মুঠ কেইপা ফুল ফুলি আছিল? তো ইয়াত চোৱা 6 আৰু 2 8 আৰু ইয়াত হ'ব 2 আৰু 1 3। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। 29 নম্বৰ প্ৰশ্ন দিয়াচলাইৰ কাঠিৰে বনোৱা এই আকৃতিটোৰ নাম কি? ইয়াত চোৱা কেইটা কাঠি আছে 1 2 3 তাৰমানে এইটো হ'ব ত্ৰিভুজ। ইয়াত 3টা বাহু আছে কাৰণে ইয়াত ত্ৰিভুজ। তো ইয়াৰ অপশ্যনটো এ টো শুদ্ধ। 30 নম্বৰ প্ৰশ্ন ইয়াত কি আছে এটা টুপি আৰু চিলা এখন কিনিবলৈ মুঠ কিমান টকা লাগিব? টুপিটোৰ দাম কিমান 40 টকা আৰু চিলাটোৰ দাম 20 টকা তাৰমানে 40 আৰু 20 কিমান 60 টকা। বি নম্বৰ অপশ্যনটো শুদ্ধ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। লগতে ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।